হাই ভিউৱাৰ্ছ, আপোনালোকে বাৰু পিঁয়াজৰ বাকলিবোৰ কি কৰে? মই হ'লে এনেকৈ সপ্তাহৰ পিঁয়াজ বাকলি এনেকৈ মই থুপৰাই থৈ দিওঁ আৰু থৈ পেলাই মই কি কৰোঁ আপোনালোকে চাই থাককচোন। পিঁয়াজ আদা নহৰু মই সদায় বেলেগকৈ বাকলিবিলাক থৈ দিওঁ আৰু আদা নহৰুৰ বাকলিও শস্যৰ বাবে অতি উত্তম, কাৰণ এবিধ উৎকৃষ্ট সাৰ হয় আৰু শস্যত পোক পতংগ নালাগিবৰ বাবে সহায় কৰে। আৰু পিঁয়াজৰ বাকলিবোৰ এনেকৈ থৈ পেলাই আপোনালোকে এনেকুৱা কৰিবচোন, টেমা এটাত সোমাই থ'ব, থৈ পানীত ভিজাই থৈ দিব। 3 ঘণ্টামান থ'লে যথেষ্ট হৈ যায়, কিন্তু মই আচলতে সময় নহ'ল, মোৰ আলহী আহিলে, গতিকে মই সময় নাপায়, মোৰ এদিনেই হৈ গ'ল। পিছদিনা মই এইটো উলিয়ালোঁ, উলিয়াই পেলাই ইয়াৰ সিঠাখিনি উলিয়াই পেলাই যিটো পানীৰ ৰং হ'ব, ৰঙা ৰং, সেই ৰংখিনি ধুনীয়াকৈ উলিয়াই পেলাই আপোনালোকে পানীখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাই লওক। বন্ধুসকল, মই থাকোঁ গুৱাহাটীৰ আজাৰা অঞ্চলৰ, য'ত কেন্দ্ৰীয় কৃষি বিজ্ঞান সংস্থান আছে আৰু তাৰ লগতে এগ্ৰিকালচাৰ ফাৰ্ম আছে তাৰ ওচৰতে, আৰু তাৰ বহুতো মানুহ, ৰিটায়াৰ্ড মানুহ আমাৰ ওচৰতে ঘৰ বনাই আছে বা মই লগ পাই থাকোঁ, বিভিন্ন ধৰণৰ খুৰা দাদা তেওঁলোক, আৰু তেওঁলোকৰ পৰা যাৰ যি ইণ্টাৰেষ্ট হয়নে নহয়, মই প্ৰায় মানে শস্যৰ বিষয়ে এনেকৈ মই তেওঁলোকৰ পৰা বহুত জ্ঞান পাইছোঁ বহুত কেইজন মানুহৰ পৰা। আৰু তাৰোপৰি মই বিভিন্ন ধৰণৰ গ্ৰুপৰ লগতো জড়িত আছোঁ ফেচবুকত, গাৰ্ডেনিং আইডিয়াৰ পৰা আদি কৰি। গতিকে মই এইবিলাক বহুত মানুহ আৰু এইবিলাক মই নিজে কৰোঁ, আৰু এনেকৈ কিনা সাৰ দিয়াতকৈ মই এইবিলাকে মই বেছিভাগ ব্যৱহাৰ কৰোঁ। আৰু পিঁয়াজৰ বাকলিটো এনে অতি উৎকৃষ্ট সাৰ, আৰু বাকলিটো পেলাইনো কিয় দিম, গতিকে এনেকৈ থৈ দিওঁ, এসপ্তাহৰ এনেকৈ থৈ পেলাই, এনেকৈ ভিজাই থৈ পেলাই মই এনেকৈ এটা মেডিচিন মাৰা স্প্ৰে বটলত ভৰাই থৈছোঁ, 2টা বটলত। আৰু পানীখিনি মই ইনডোৰ প্লেণ্টত দিওঁ, কাৰণ ইয়াৰ পানীখিনি ৰুমৰ ভিতৰত গোবৰ দিলে ভালো নালাগে, বস্তুখিনি ফাংগাছো উঠে কেতিয়াবা, সেই গতিকে এই পিঁয়াজৰ ৰসটো ইনডোৰ প্লেণ্টৰ কাৰণে অতি উত্তম সাৰ হয়। তাৰোপৰি আৰু বিভিন্ন ধৰণৰ গছপুলি হওক, যি হওক, চবতে মই এইবিলাক এনেকৈ মাৰি দিওঁ, স্প্ৰে কৰি দিওঁ। আৰু এইবিলাক পাতত স্প্ৰে কৰিলে পাতটো বহুত হেল্ডি হয়, আৰু গছডালটো হয়েই, আৰু অতি সোনকালে পানীত ভিজাই দিলে অতি সোনকালে হয়। আৰু এইবিলাক পিটনিয়া লগাইছিলোঁ, পিটনিয়া অলপ ফ্ৰেছ হৈ উঠিবলৈ ওলাইছে, তাতেও মই এনেকৈ সকলোতে পেলাই দিলোঁ। আৰু আচলতে বন্ধুসকল, মই যিখিনি জানো, মই এনেকৈ চিম্পুল পৰিৱেশত থাকিয়ে ভাল পাওঁ, এনেকুৱা আৰু এইবিলাক কৰি ভাল পাওঁ। গতিকে যিখিনি জানো মই আপোনালোকক শিকাবৰ মই চেষ্টা কৰোঁ। আৰু মোৰ চেনেলটো ভাল পালে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আৰু তিতাকেৰেলা ভিডিঅ' বহুত দিছোঁ মই অলৰেডি, আৰু তিতাকেৰেলা বহুত খালোঁ, এতিয়ালৈকে খাইয়ে আছোঁ। তিতাকেৰেলা শস্যবোৰ যে ইমান ভাল হয়, তাৰ মুখ্য উদাহৰণ হ'ল এয়া পিঁয়াজৰ পানীও হয়। আৰু পিঁয়াজৰ পানীবোৰ যেতিয়া পাতত স্প্ৰে কৰিব, তেতিয়া ইয়াত পোক পতংগ নাহে, মেইন এটা কাৰণ হয়। আৰু এই পানী যদি আপুনি ঘৰৰ পৰ্দাত মাৰি দিয়ে, থৈ দিয়ে বা হেৰি কৰে, তেতিয়াও তাৰমানে মহ নাহে ঘৰত, আৰু কাৰণ এইটোৱে হয়। আৰু ফুলৰ পাহিবোৰ ফ্ৰেছ হৈ থাকিবলৈ মই এনেকৈ মাৰোঁ, বিভিন্ন ধৰণৰ গছত, ফুলত। এইবিধ ফুলো, আৰু এইবিধ হৈছে গুলপীয়া মৌ ফুল, খুব মৰম লাগে কালাৰটো, পাতল গুলপীয়া হয়। ইয়াৰ পাতবোৰো অকণ হালধীয়া পৰা গতিকে তাতেও মই মাৰি দিলোঁ। বিভিন্ন ধৰণৰ এইবিলাক ডিচেম্বৰ ফুল আছে, ইন্দ্ৰমালতী, বহুত ধৰণৰ আছে, সকলোতে মই এই পিঁয়াজৰ পাতটো মই এনেকৈ স্প্ৰে কৰি দিওঁ। চাওকচোন, কেৱল ছাগলীৰ গোবৰ, ঘৰৰে ছাগলীৰ গোবৰ, আৰু পিঁয়াজৰ পাতৰ ৰস, আৰু আছে বহুত কিবাকিবি, মই দেখুৱাই থাকিম আপোনালোকক। মাত্ৰ মোৰ পৰা যদি আপোনালোকে শিকি যদি উপকাৰ হয়, তেনেহ'লে মোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা মই সৰু সুৰা ঘৰতেই কৰা বহুতো মই দেখুৱাম আপোনালোকক। আৰু যিখিনি বাকলি ৰ'ল, সেই বাকলিখিনি মই এইবিলাক লাও লগাইছোঁ, আৰু এই লাওখিনি মই দেৰিকৈ লগালোঁ, এই লাওখিনি মোৰ এপ্ৰিল মে'লৈকে লাগিব। আৰু অলৰেডিতো লাও লাগিব আৰম্ভ কৰিছে, গতিকে তাতে মই অতিৰিক্ত পানীখিনি আৰু অতিৰিক্ত সেইখিনি মই তাতে পেলাই দিলোঁ। মই প্ৰায় এনেকুৱাই কৰোঁ, গতিকে সময়বোৰ এনেকৈয়ে মোৰ যায়। আৰু লাও ইমান সুন্দৰকৈ লাগি আছে গছত, আৰু এই লাওডাল খুব টেষ্টি হয়, কাৰণ মই কেৱল ছাগলীৰ গোবৰ আৰু পথাৰৰ পৰা অনা শুকান গোবৰ, আৰু এই পিঁয়াজৰ পাত, আদা নহৰুৰ বাকলি এনেকৈ তিয়াই থৈ পেলাই স্প্ৰে কৰি দিওঁ, আৰু আৰু লাও অতি সুন্দৰকৈ লাগে। এইবিলাক চায়ে ভাল লাগে। আচলতে দিনটোৰ সময় কেনেকৈ পাৰ হৈ যায় মই গমেই নাপাওঁ। গোটেইবোৰ ঘৰতে বনোৱা, আৰু যিখিনি মই কেমিকেলতকৈ মই অৰ্গেনিক বস্তু মই বেছি পচন্দ কৰোঁ, আৰু মানুহকো ইয়াৰে উপদেশ দিওঁ। আৰু যিখিনি মই জানিছোঁ সেইখিনি আপোনালোকক দেখুৱাবৰ বহুত মন, গতিকে যদি আপোনালোকে উপকৃত হ'লে মই ভাল পাওঁ মোৰ নিচিনাকৈ। আৰু যিখিনি খাইছোঁ সেইখিনি পিয়'ৰ অৰ্গেনিক বস্তুৱে খাওঁ সদায়, গতিকে ভাল লাগে। লাওবোৰ এতিয়া লাগিবলৈ আৰম্ভ কৰিছে, এতিয়া নৱেম্বৰ মাহ প্ৰথমখিনি সময়, আৰু এতিয়াৰ পৰা লাগিব আৰম্ভ কৰিছে। আচলতে বহুত লাগিছিলে, কিন্তু এইবাৰ বেছি হ'ল, গতিকে তাৰমানে পুলি বহুত মোৰ নষ্ট হৈ গ'ল, আৰু লাও এইবাৰ দেৰিকৈ লাগিল।
নহ'লে মোৰ আহিন মাহৰ পৰাই লাও লাগে আৰু এয়া নিমৰ গছ কাটিছিলোঁ ঘৰৰে নিমডাল ডাঙৰ হৈছিলে বহুত কাটি পেলাই এইবিলাক মই এতিয়া চাইনখন য'ত খালী আছে তাতে মই লগাই দিম নিমবিলাক আৰু এইবিলাক ময়ে তদাৰক কৰিব লগা হয় কাৰণ এওঁ ইমান এইবিলাকত চকু নিদিয়ে গতিকে চাইনখনত য'তে ফাঁক আছে তাতে সোমাই দিম আৰু চাইনখন কিছু বঢ়াই দিম প্ৰকাণ্ড চাইন আছে পুখুৰীটোৰ পাৰলৈকে গোটেই চাইনে আছে তালৈকে লাও বগাব মোৰ মোটামুটি 12-15টামান লাও লগাইছোঁ এইবাৰ আৰু স্বাস্থ্যটো ভাল হৈ উঠিছে লাহে লাহে চাওঁ চেণ্ডেল এপাত দিছোঁ দেই কাৰণ ভাড়াতীয়াবিলাকে কৈ থাকে যে বহু চেণ্ডেল এপাত লগাই দিব তো চেণ্ডেলো ইয়াতে থৈ দিছোঁ আৰু নজৰ নালাগক বুলি সেয়াও মাজে মাজে ভাবোঁ আৰু কাৰণ বহুত কষ্ট কৰোঁ যিহেতু গতিকে কষ্ট সাৰ্থক হ'লে ভাল লাগে আৰু এনেকুৱা সৰু আৰু বহুতো সৰু কিন্তু মূল্যৱান কথা আৰু বিষয়বস্তু লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম আৰু আজিলৈ ইমানেই এৰিছোঁ